নমস্কাৰ গাইজ, আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ইয়া হ'ল দাদা। তাৰমানে আমি একেলগে শিৱসাগৰত আছিলোঁ বহুত দিন। এতিয়া মই মিউচুৱেল ট্ৰান্সফাৰ কৰি ধুবুৰীত আহিছোঁ, কিন্তু দাদা তাতে ৰৈ গৈছে। মংগলবাৰৰ পৰা স্কুল খোলা, দাদা এতিয়া যাব লগা হৈ আছে। কিন্তু ঘটনা হ'ল আমি একেলগে দুজনে অহা যোৱা কৰিছিলোঁ। এতিয়া দাদা অকলে অকলে যাব, মনটো বেয়া, কিন্তু উপায় নাই, যাবই লাগিব। আপোনালোকে ভিডিঅ'টো চাওক। দাদাক মই গাড়ীত তুলি দিবলৈ গৈ আছোঁ। তোমাৰ কিবা ক'বলগীয়া আছে নেকি? কেনেকুৱা লাগি আছে তুমি অকলে অকলে যাবা আজি? সঁচাকৈ বেয়া লাগিছে। আগত আমি একেলগে অহা যোৱা কৰিছিলোঁ, গতিকে একো নহয়, যাবই লাগিব যিহেতু। গতিকে তুমি ইয়াত ভালদৰে থাকা। মই ট্ৰান্সফাৰ লৈ সোনকালে আহি আছোঁ, টেনশ্যন নকৰিবা। তুমি সোনকালে আহিলেহে আমি ইয়াতে ফুৰিব পাৰিম, নহ'লে কোনো টেনশ্যন নাই। আমি ৰুমৰ পৰা ওলাইছোঁ। এতিয়া এই স্কুটি দি লৈ যাম বাছ ষ্টেণ্ডত। বাছ ষ্টেণ্ডৰ পৰা গুৱাহাটীলৈ যাব, গুৱাহাটীৰ পৰা আকৌ শিৱসাগৰৰ ট্ৰেইন আছে। বেয়া লাগিছে, দাদাতকৈ মোৰ বেছি বেয়া লাগি আছে। তাৰ কাৰণ একেলগে অহা যোৱা কৰিছিলোঁ। ট্ৰেইনত জাৰ্ণি কৰিলে অকলে অকলে বহুত বেয়া লাগে, বাছতো বেয়া লাগে, উপায় নাই। বাছ এটা পালে ডাইৰেক্ট গুৱাহাটীৰ বাছ নহয়, কাৰণ দাদাই আকৌ শালকুচাত যাব। শালকুচাত তাৰ লগৰ এজন আহি আছে, ছোৱালী এজনী চাবলৈ, বিয়া পাতিব। এই ছোৱালীজনীক চাই তাৰপিছত তাৰ পৰা গুৱাহাটীৰ বাছত উঠিব। এতিয়া কথা হ'ল, দাদাক গাড়ীত তুলি দিলোঁ, মোৰ বহুত বেয়া লাগি আছে। দাদা যাব। বাই 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 বাই, আকৌ লগ পাম পূজাৰ বন্ধ।